Yo, Kiu Sakristi Jansu, Sarai Kapatupa, Bantrasi Arjusta. তাৰমানে আমাৰ ভাষাত হৈছে এইটো নমস্কাৰ। মংগল গ্ৰহৰ মানুহবিলাকে কেনেকৈ নমস্কাৰ দিয়ে? শুনটো দাদা বৌয়ে তামাম মজা কৰিছে হ'বলা ভেকেশ্যনত। দুমাহ ধৰি অহাই নাই। একেবাৰে জুনিয়ৰ শুন্তিকো লগত লৈ আহে নেকি? জুনিয়ৰ শুন্তিহে ক'লো। নমিতাও আহিব পাৰে, কি ঠিক নো? যোনে আহক, একেবাৰে আমি পাৰ্টিটো দীঘলীয়াকে পালে হ'ল আৰু। আহক তেন্তে আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো নিউ ইন্ট্ৰটোৰে। ए टोनी कशाला थांबलास रे वाजव की মই আহিছো কি বাহিৰলে মানে মোক ললিতাই মাতি পঠিয়ালে। লাষ্ট ভিডিঅ'ত কি হ'ল সেইটো পাহৰি যাওক। তাৰপিছত মানে কি হ'ল ভিডিঅ'টো এণ্ড হোৱাৰ পিছত মই মানে তাইক মানে ভালকে বুজালো আৰু ফচিয়ে গ'ল নহয় টিম্পুৰ প্ৰেমত। টিম্পুৰ প্ৰেম ইমান সাধাৰণ নহয় দেই। হেল্ল' টিম্পু, কি ধুনীয়া লাগিছে অ'। কি কৈছা? মানে জান তোমাক আজি বৰ ধুনীয়া লাগিছে। হয় নেকি? CF বিলাকক মিছা কমেণ্ট দিলেহে তাহাঁতে ভাল পায়। দেখাততো পুতনা ৰাক্ষসীৰ নিচিনা লাগিছে। হ'লেও দিব লাগে দিছ। পিছৰখিনি দেই। এতিয়া কোৱা না মোক কি খোৱাবা? খাবলৈকে ঘৰৰ পৰা পেট খালী কৰি আহিছে একেবাৰে। তুমি কোৱা কি খাবা? I want school fee. স্কুল ফি? খালা আকৌ কি বস্তু? স্কুল ফ্ৰী পৰীক্ষা শেষ। এতিয়া কোৱা what can you eat? মই কৈছো মই কুলফি খাম। ব্ৰিটিছৰ চেক কৰবাৰ। কি? নাই বলা খাওঁগে। সেই গৰুটো চোৱা না কেনেকে পাগুলিয়াই আছে। এইটো মানে কেনেকে হয়? সেইবিলাক বুজা বহুত টান। বলা জলদি বলা। কোৱা না প্লিজ নহ'লে মই তোমাক নামাতো যোৱা। সেইকাৰণে আমাৰ বুঢ়া বিলাকে ঠিকেই কৈছে বোলে তিতা পাতত নেবান্ধিবা লোন, গাৰ্লফ্ৰেণ্ড নাথাকাকে থাকিবা শুন। তুমি যদি জানিব বিচাৰিছা তেতিয়াহ'লে শুনা, মই মানে এইবিলাকৰ ওপৰত বহুত বেছি গৱেষণা কৰোঁ ন। তেতিয়াহ'লে কোৱা না। এই মানে যিবিলাক কাউ থাকে ন, মানে গৰু থাকে ন, সেইবিলাকৰ মানে যিটো ষ্টমক, সেই মানে পাকস্থলীটোত বহুত বেলেগ ধৰণৰ 4টা কোঠা থাকে। কোঠা মানে বুজি পাইছা ন? ৰুমছ থাকে। যেতিয়া প্ৰথমবাৰ তাহাঁতে ঘাঁহটো খায় তেতিয়া সেই ঘাঁহখিনি যায় এটা ৰুমত। যেতিয়া তাহাঁতে এনে আংবাংকে বহি থাকে তেতিয়া মানে সেই ৰুমটোৰ পৰা উলিয়াই লৈ সেইখিনি চুবাই লৈ তাৰপিছত নেক্সট ৰুমটোত থয়। তোমাৰ বহুত নলেজ থাকে। ৰমেনৰ পৰা মেট্ৰিক পৰীক্ষাত চুৰ কৰোঁতে দেখিছিলো। মাই নলেজ ইজ ভেৰি বিউটিফুল। আৰু বাকী দুটা ৰুমত কি কৰে? সেইটোৱেতো মোৰ কাৰণে বহুত ডাঙৰ এটা দুখ। মই ইমান গৱেষণা কৰা স্বত্তেও এই মানে দুটা ৰুমে কি কৰে মই সেইটো বিচাৰি নাপালো। জানো এতিয়া তাহাঁতৰ পেটৰ পেলুকেইডালক ভাড়াই দিছে নেকি? তাহাঁতে বা ভাড়া দিয়েই নে নিদিয়েই নে? বাকী দুটা ৰুমে কি কৰে আমাৰ কি দৰকাৰ? প্ৰথম দুটা ৰুমৰ কামে বেছি ন। বলা এতিয়া কুলফি খাওঁগে। বলা। একচুৱেলি কি জানা ললিতা, মই মানে এইমাত্ৰ ইনভেন্টেড কৰিলো যে মই যদি গৰুখিনি ঘাঁহ খোৱাৰ পিছত এটা বাতি হজমোলা যদি তাহাঁতক খুৱাই দিওঁ, তেতিয়াতো তাহাঁতৰ অলৰেডি হজম হৈয়ে গ'ল। তাহাঁতে ক'ৰ পৰা পাগুলিয়াই আনিব পাৰিব? আৰু যেতিয়া তাহাঁতৰ সোনকালে হজম হ'ব তাহাঁতে গাখীৰটো সোনকালে দিব, ইনক্লুডেড অল গোবৰ টেক্সেছ। এইবিলাক বস্তু মোৰ মগজলৈ কিয় নাহে? মগজলৈ আনিবলৈ মগজটো থাকিবও লাগিব নহয়। একো নহয় দিয়া, কোনোবা এদিন মগজত ওলাবই তোমাৰ এইবিলাক বস্তু। আচ্ছা তুমি বাৰু এতিয়া মানে মোক জানিব পাৰিবানে যে কুকুৰবিলাকে ইমান ভোকে কিয়? তোমালোকে হ'লে সেইটোও নাজানা? নাই। মই কৈছো শুনা, তাৰমানে কুকুৰবিলাকৰ একচুৱেলি ভোক লাগে অ'। সেইকাৰণে মানুহে মানে সেইটো কথা বুজি নাপায় আৰু তাহাঁতে মানে খোৱাৰ বাহিৰে জিন্দগীত একো নিশিকিলে। সেইকাৰণে তাহাঁতে মাজে ভোক গোটেই বাক্যটো মানুহৰ নিচিনাই ক'ব নোৱাৰে, খালি ভোক শব্দটোৱে জানে। যেনেকে কেঁচুৱাই ভোক লাগিলে যে তাহাঁতে কান্দি দিয়ে, এতিয়া তেনেকুৱাকে আৰু সাল্লাহ তেনেকুৱাই। বুজি পালা নহয়? বুজিলো। তোমাৰ বহুত জ্ঞান আছে দেই টিম্পু। অহংকাৰ হ'লে 1%ও নাই দেই। বলা না এতিয়া যাওঁ। লেটছ গো। তো গাইজ সকল, এতিয়া আছিল এটা সৰু ভিডিঅ' মোৰ মানে গৰু আৰু কুকুৰৰ ওপৰত গৱেষণা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত
তেতিয়ালৈকে বাই বাই অ টিপু অ মোৰ বেংকৰ পৰা এখন কিবা 5000 টকা এটা কাটিছে অ পইচা কাটা মেছেজটো এতিয়াহে আহিছে বোলে 5 ষ্টাৰ হোটেলৰ বিল পেমেন্ট কৰিছিলো মাৰ কাৰ্ডখন দি অ মা অ এইবিলাক ফেক আজিকালি চলিয়ে থাকে ৰবা মই চাই দিছো ए टोनी कशाला थांबलास रे वाजव की